হেল্ল' এভৰিৱান, নমস্কাৰ। মই নাজিতৰ বৰুৱা। এয়া মাহী ছোৱালী বৰ্ণালী আৰু মই। এয়া মোৰ লগৰো হয় বাৰু দেই। আৰু বাকী আমি এফালে গৈ আছোঁ। ক'লৈ গৈ আছোঁ, কি কৰি আছোঁ, সকলোবোৰ দেখাই থাকিম। আৰু আপোনালোকে যদি ইউটিউবত মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব। সুন্দৰ আকাশৰ মাজে মাজে আমি গৈ আছোঁ কোনটো ছাইডে বাৰু? আমি গৈ আছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ফালে। গৈ পামগৈ, ক'ত পামগৈ, কি কৰিম আৰু কিহৰ কাৰণে গৈছোঁ সেইটোও জনাম। গৈ আমি পাইছোঁগৈ সেই জেগাডোখৰ। আৰু পাই মেলি আমি ভিতৰত প্ৰৱেশ কৰিম। এয়া হৈছে মোৰ লগৰ এজনী ঘৰ, মানে আমাৰ লগৰ এজনী স্কুটিখন ৰাখি ভিতৰলৈ প্ৰৱেশ কৰিছে। তাই আচলতে এতিয়ালৈকে গম নাপাওঁ, মানে মনে আহিছোঁ। আৰু আহি দৰ্জা খোলোঁ, তাই পূৰা বহি আছে ফোন চোন টিপি, ভয়ে খাই গৈছে অহাৰ লগে লগে। আৰু বাকী কথা চথা পতাৰ পাছত আমি চাহ তাহ খালোঁ। আৰু আমি আহিছিলোঁ কঁঠাল খাবলৈ কাৰণে, বতৰৰ ফল। আপোনালোকে বতৰৰ ফল খালে নাই বাৰু? আমি খাবলৈ কাৰণে সিহঁতৰ ঘৰত আহিছোঁ, মানে আমাৰ ঘৰত কঁঠালৰ গছ নাই সেইবাবে। আৰু পাৰিব লওঁতে বহুত ডাঙৰ বিচা এটা দেখিছে নাই বাৰু? ইমান ডাঙৰ বিচা, মানে ঘৰত পকা কঁঠাল আছিল, পকা কঁঠাল খোৱা নাই তেনেকুৱাকৈ। কেঁচা কঁঠাল আনিবলৈ কাৰণে আমি গ'লোঁ আৰু পাৰোঁতে এটা পকা কঁঠাল সৰি গ'ল, একেবাৰে অকণমানি। ফালিয়ে দিলে খাবলৈ কাৰণে। ভিতৰত গৈ মানে পাছফালে গৈ খাবলৈ আৰম্ভ কৰিলোঁ। কেইফুট ওলাইছে জানেনে? অকল 5 ফুট কঁঠাল ওলাইছে, ইমান অকণমানি। আৰু বাকী আমাৰ মাহী ছোৱালী বৰ্ণালীয়ে কঁঠাল কাটিবলৈ আৰম্ভ কৰি দিছে, কেঁচা কঁঠালটো। আৰু মই এইফালে পকা কঁঠালো পূৰা খোৱাত লাগিছে। আৰু কেঁচা কঁঠালটো কেনেকৈ খাম এয়া আপোনালোকক দেখাই আছোঁ। নেমু পানীৰ লগত, নেমু পানীত জলকীয়া মিক্স কৰি নিমখ দি কেঁচা কঁঠাল আপোনালোকে খাই পাইছেনে বাৰু? খাই চাবচোন, বহুত টেষ্টি লাগে। খাবলৈ কাৰণে বহুত টেষ্টি হয়, বহুত ভাল লাগিছে খাই। আপোনালোকে এনেকৈ খাইছে নাই বাৰু? আৰু এয়া হৈছে মালকাঠি ভিডিঅ' মই আগতেও দিছিলোঁ। মালকাঠি খাই ভাল লাগে। আপোনালোকে সুধি আছিল মালকাঠি কি বস্তু। ঠাই বিশেষে নামবোৰ বেলেগ বেলেগ হ'বও পাৰে। আপোনালোকক ছাইডত স্ক্ৰীণত দেখাই দিছোঁ এয়া মালকাঠিৰ নামটো। আৰু বাকী আপোনালোকে চাৰ্চ কৰি চাব পাৰে গুগলত। মই পকা কঁঠালটো খালোঁ কাৰণে কেঁচা কঁঠাল 2 ফুট মানে খালোঁ। আৰু বাকী এই দুজনী পূৰা সোৱাদ লাগিছে, পূৰা টেঙা জুবিয়া কঁঠাল খাইছে, পূৰা মানে জুবিয়াই টেঙাৰ লগত কঁঠাল। আপোনালোকে কেতিয়াবা খাবচোন, খাই পাইছেনে নাই বাৰু? কেঁচা কঁঠাল, নেমু আৰু দেখালোঁ। এয়া আপোনালোকে চাওক, এয়া কেঁচা কঁঠাল, নেমু পানী, জলকীয়া দিয়া পূৰা। আপোনালোকে খাই পাইছে নাই বাৰু? বহুতে খাইছে চাগে, কমেণ্ট কৰি জনাব। মানে কি, ময়ো বেলেগৰ পৰা শিকি পিনে খাইছোঁ। খাবলৈ বহুত টেষ্টি, মুখতে লাগি আছে ৰ। খাবলৈ বহুত টেষ্টি, আপোনালোকে খাই যাব। যিসকলে নাই খোৱা, কেঁচা কঁঠাল, নেমু সৰহকৈ বনালোঁ যে এইকাৰণে। টেষ্টি, মজা। আপোনালোকে খাই চাব দেই, যিসকলে খোৱা নাই। কঁঠাল চঠাল খাই শেষ হোৱাৰ পিছত আমাৰ বৰ্ণালীয়ে কাটিছেগৈ পচলা। একেবাৰে বগা পেণ্টটো পিন্ধি গৈছে, চেকান লগাব লাগিলে মাহীটো দিব ইচ্ছাত। যি কি নহওক পচলা কাটিছে এইফালে, আৰু এইফালে আছে ভীমকল। আচলতে সিহঁতৰ ঘৰলৈ গ'লে আমি কিবা নহয় কিবা আনোৱে। আগৰ ভিডিঅ'টো মই লিংকটো দি আছোঁ ওপৰত, আপোনালোকে চাব। আৰু বাকী যাবলৈ লৈছোঁ এতিয়া, পূৰা যাবলৈ লৈছোঁ। টোপোলাকেইটা দেখাই দে। আৰু কঁঠাল ল'বলৈ আছেই, কঁঠালকেইটা ল'বলৈ আছেই। কৰি আছো দুইজনীকে ফটো মাৰিবলৈ এনেকে দে মাৰো দে, দুইজনীকে এফালে ক। বাই বাই। মানে কি জানেনে, ইহঁতৰ ঘৰলৈ গ'লে আমি পূৰা লুটি মেলি লৈ আহোঁ। আগতেও আনিছোঁ, এতিয়াও আনিছোঁ। একো বেয়া চেয়া নেপাবি, আচলতে বন্ধুত্ববোৰ এনেকুৱাই নহয় জানো? আৰু বাকী আকৌ কেতিয়াবা গ'লে আকৌ লুটি আনিম, একো বেয়া চেয়া নাপাবি দেই তই। শেষত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।